প্ৰিয় ছাত্ৰসকল, আজি বিদ্যুৎ বিজ্ঞান পাঠটিলৈ মই কন্দৰ্পই তোমালোকক স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'টো চাই তোমালোকে যদি ভাল পোৱা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। শেষত ছাবস্ক্ৰাইবো কৰিবা যাতে মোৰ ইয়াৰ পিছৰ ভিডিঅ'বোৰ তোমালোকে সোনকালে পোৱা। দশম শ্ৰেণীৰ বিদ্যুৎ বিজ্ঞান পাঠটিৰ আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আহক পলম নকৰি সোনকালে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বিদ্যুৎ বুলি ক'লে সাধাৰণতে আমাৰ মনলৈ আধানৰ কথা আহে। আধান আমি দুই প্ৰকাৰৰ পাওঁ, ধনাত্মক আধান আৰু ঋণাত্মক আধান। ধনাত্মক আধানক আমি প্লাছ চিনেৰে বুজাওঁ আৰু ঋণাত্মক আধানক আমি মাইনাছ চিনেৰে বুজাওঁ। গতিকে বিদ্যুৎ বিজ্ঞানৰ সংজ্ঞা দিবলৈ গ'লে বিদ্যুৎ বিজ্ঞান কি যদি কোৱা হয়, তেতিয়াহ'লে আমি ইয়াৰ সংজ্ঞাটো এনেদৰে দিব পাৰোঁ যে পদাৰ্থ বিজ্ঞানৰ যিটো শাখাত গতিশীল অথবা স্থিতিশীল আধানৰ বিষয়ে অধ্যয়ন কৰা হয় তাক বিদ্যুৎ বিজ্ঞান বোলে। পদাৰ্থ বিজ্ঞানৰ যিটো শাখাত গতিশীল অথবা স্থিতিশীল আধানৰ বিষয়ে অধ্যয়ন কৰা হয় তাক বিদ্যুৎ বিজ্ঞান বোলে। বিদ্যুৎ বিজ্ঞান আমি দুটা ভাগ পাম, এটা স্থিৰ বিদ্যুৎ বিজ্ঞান ষ্টেটিকেল ইলেক্ট্ৰিচিটি আৰু এটা প্ৰবাহী বিদ্যুৎ বিজ্ঞান কাৰেণ্ট ইলেক্ট্ৰিচিটি। স্থিৰ বিদ্যুৎ বিজ্ঞান হ'ল যে বিদ্যুৎ বিজ্ঞানৰ যিটো শাখাত স্থিৰ অৰ্থাৎ স্থিতিশীল আধানৰ বিষয়ে অধ্যয়ন কৰা হয়, ৰৈ থকা আধানৰ বিষয়ে অধ্যয়ন কৰা হয় তাক স্থিৰ বিদ্যুৎ বিজ্ঞান বা ষ্টেটিকেল ইলেক্ট্ৰিচিটি বোলে। আকৌ যদি বিদ্যুৎ বিজ্ঞানৰ শাখা এটাত আমি গতিশীল আধানৰ বিষয়ে অধ্যয়ন কৰোঁ, তেতিয়াহ'লে তাক প্ৰবাহী বিদ্যুৎ বিজ্ঞান বুলি ক'ম বা কাৰেণ্ট ইলেক্ট্ৰিচিটি বুলি ক'ম। এতিয়া স্থিৰ বিদ্যুৎ বিজ্ঞানলৈ আমি কেইটামান কথা জানিব লাগিব। স্থিৰ বিদ্যুৎ বিজ্ঞান অৰ্থাৎ আধানবিলাক স্থিৰ অৱস্থাত থাকে। আধানবিলাক সাধাৰণতে আমি প্ৰকৃতিত পোৱা কিছুমান বস্তু, আমি জেনেৰেলি বিদ্যুৎ বিজ্ঞানত আমাৰ কি হয়, আধানবিলাক স্থিৰ অৱস্থাত থাকে। সেয়েহে বৈদ্যুতিকভাৱে আমাৰ চৌপাশৰ বস্তুবোৰ তিনিটা অৱস্থাত থাকে। হয় বস্তুটো ধনাত্মকভাৱে আহিত হৈ থাকিব, ঋণাত্মকভাৱে আহিত হৈ থাকিব পাৰে, নাইবা ই উদাসীন হৈ থাকিব পাৰে অৰ্থাৎ নিউট্ৰেল হৈ থাকিব পাৰে। এতিয়া বস্তু এটাক আমি কেতিয়া ধনাত্মকভাৱে আহিত হৈ থকা বুলি ক'ম, কেতিয়া ঋণাত্মকভাৱে আহিত হৈ থকা বুলি ক'ম আৰু কেতিয়া উদাসীন বুলি ক'ম। ইয়াৰ কাৰণে আমি আহিছোঁ এই ছবিটোলৈ, মন কৰিবা। ইয়াত মই তিনিটা বস্তু আঁকিছোঁ। ইয়াত মই 5টা ধনাত্মক আধান দিলোঁ, ঋণাত্মক আধান 2টা দিলোঁ। ইয়াত মই কি দিলোঁ, 5টা ঋণাত্মক আধান দিলোঁ, 2টা ধনাত্মক আধান দিলোঁ বা 3টা ধনাত্মক আধান দিলোঁ। আৰু ইয়াত মই কি দিলোঁ, 5টা ধনাত্মক আধান আৰু 5টা ঋণাত্মক আধান দিলোঁ। তেতিয়াহ'লে এইটো বস্তুলৈ চালে আমি দেখা পাম যে ইয়াতে ঋণাত্মক আধানৰ তুলনাত ধনাত্মক আধানৰ পৰিমাণ বেছি আছে, বা ওলোটাকৈ ক'লে যে ধনাত্মক আধানৰ পৰিমাণৰ তুলনাত ঋণাত্মক আধান কমকৈ আছে। যদি ধনাত্মক আধানবোৰ
বেছিকৈ থাকে বস্তু এটা, তেতিয়াহ'লে ইয়াক ক'ম আমি যে বস্তুটো ধনাত্মকভাৱে আহিত হৈ আছে, অৰ্থাৎ ই পজিটিভলি চাৰ্জ হৈ আছে। আকৌ ঋণাত্মক আধান বেছি থাকিলে আমি ক'ম যে এই বস্তুটো ঋণাত্মকভাৱে আহিত হৈ আছে। আৰু যদিহে দুয়োটা সমান সমান থাকে, ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ পৰিমাণ সমান সমান হয়, তেতিয়াহ'লে আমি ক'ম যে বস্তুটো নিউট্ৰেল অৱস্থাত আছে, অৰ্থাৎ উদাসীন হৈ আছে। এতিয়া আমি বস্তু এটা যদি কয় যে ধনাত্মকভাৱে আহিত বস্তু এটাত অকল যে ধনাত্মক আধানে থাকে, ঠিক তেনেকুৱা নহয়, ইয়াত ঋণাত্মক আধানো থাকে, কিন্তু ঋণাত্মক আধানৰ তুলনাত ধনাত্মক আধান বেছিকৈ থাকে। আকৌ ঋণাত্মকভাৱে আহিত হৈ থকা বস্তু এটাত ঋণাত্মক আধানৰ পৰিমাণ বেছি থাকে। আৰু যদিহে ধনাত্মক আৰু ঋণাত্মক আধানৰ পৰিমাণ বস্তু এটাত সমান সমান হয়, তেতিয়াহ'লে বস্তুটোক আমি উদাসীন হৈ থকা বুলি কওঁ। হৈছে ধনাত্মক আধান বুলি ক'লে আমাৰ মনলৈ প্ৰটনৰ কথা আহে, আৰু ঋণাত্মক আধানৰ কথা ক'লে আমাৰ মনলৈ ইলেক্ট্ৰনৰ কথা আহে। কাৰণ প্ৰটনবিলাকে সদায় ধনাত্মক আধান কঢ়িয়ায় আৰু ইলেক্ট্ৰনবিলাকে সদায় ঋণাত্মক আধান কঢ়িয়ায়। এতিয়া এটা ইলেক্ট্ৰন কণাত কিমান পৰিমাণৰ আধান থাকে, এটা প্ৰটন কণাত কিমান পৰিমাণৰ আধান থাকে? এই প্ৰটন আৰু ইলেক্ট্ৰনত সমান সমান পৰিমাণৰ আধান থাকে, সেইটো হ'ল 1.6 × 10⁻19 কুলম। কুলম হ'ল আধানৰ SI একক। কুলম হ'ল আধানৰ SI একক। এটা প্ৰটন কণাত আৰু এটা ইলেক্ট্ৰন কণাত সাধাৰণতে আধানৰ পৰিমাণ সমান সমান থাকে। সেয়ে কোৱা হয় এটা প্ৰটন কণাত থকা আধানৰ পৰিমাণক বা এটা ইলেক্ট্ৰন কণাত থকা আধানৰ পৰিমাণক মৌলিক আধান বুলি কোৱা হয়। কুৱেশ্যনটো আহে প্ৰায়, মৌলিক আধান কি? তেতিয়াহ'লে আমি ক'ম যে এটা ইলেক্ট্ৰন কণাত থকা আধানৰ পৰিমাণক মৌলিক আধান বোলে। আধানৰ SI একক কুলম। ইয়াৰ পিছত আমি আহোঁ যে 1 কুলম্ব আধান বুলিলে কি বুজা? 1 কুলম্ব আধানৰ সংজ্ঞা দিবলৈ গ'লে আমি এম্পিয়াৰৰ কথা ক'ব লাগিব। এম্পিয়াৰটো বাৰু পিছত কৈ আছোঁ, কি বস্তু, প্ৰবাহৰ কথা, বিদ্যুৎ প্ৰবাহৰ কথা কৈছে, যে এডাল তাৰৰ মাজেৰে বা এডাল পৰিবাহীৰ মাজেৰে যদি 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈ থাকে, এডাল পৰিবাহী তাৰৰ মাজেৰে যদি 1 এম্পিয়াৰ প্ৰবাহ, ছাপ'জ এইডাল পৰিবাহী তার, ইয়াৰ মাজেৰে যদি 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈ আছে, তেতিয়াহ'লে ইয়াৰ যিকোনো এটা আমি প্ৰস্থচ্ছেদ বা লম্বচ্ছেদ এটা ল'ম, আৰু এই লম্বচ্ছেদটোৰ মাজেৰে 1 ছেকেণ্ডত যদি 1 কুলম্ব আধান পাৰ হৈ যায়, তেতিয়াহ'লে তাত 1 এম্পিয়াৰ প্ৰবাহ বৈ থাকিলে 1 ছেকেণ্ডত যিমানখিনি আধান পাৰ হৈ যাব, আমি তাকে 1 কুলম্ব আধান বুলি ক'ম। কি ক'ম? যে পৰিবাহী তার এডালৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ বৈ থাকিলে তাঁৰডালৰ যিকোনো লম্বচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত পাৰ হৈ যোৱা আধানৰ পৰিমাণক আমি 1 কুলম্ব আধান বুলি কওঁ। হৈছে, আকৌ এবাৰ কৈছোঁ যে 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈ থকা পৰিবাহী এডালৰ যিকোনো লম্বচ্ছেদ বা প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত পাৰ হৈ যোৱা আধানৰ পৰিমাণক আমি 1 কুলম্ব আধান বোলে। হৈছে, তাৰমানে 1 কুলম, কুলমটো আমি সাধাৰণতে চিৰে ইউজ কৰোঁ, 1 কুলম ইকুৱেল টু 1 এম্পিয়াৰ ইনটু 1 ছেকেণ্ড। 1 ছেকেণ্ডত 1 এম্পিয়াৰ, কি এম্পিয়াৰ, 1 এম্পিয়াৰ প্ৰবাহ বৈ থাকিব লাগিব তাৰ এডালৰ মাজেৰে, তেতিয়া এই প্ৰস্থচ্ছেদটোৰ মাজেৰে 1 ছেকেণ্ডত যদি 1 ছেকেণ্ডত যিমানখিনি আধান পাৰ হৈ যাব, তাকে আমি কি বুলি ক'ম? 1 কুলম্ব আধান বুলি ক'ম। হৈছে, আচ্ছা, 1 কুলম্ব আধানৰ সংজ্ঞা আমি পালোঁ। তাৰপিছত আহোঁ আমি এটা 1 এম্পিয়াৰৰ বিদ্যুৎ প্ৰবাহলৈ, বা 1 এম্পিয়াৰ প্ৰবাহ কি? বিদ্যুৎ প্ৰবাহৰ SI একক হ'ল এম্পিয়াৰ। বিদ্যুৎ প্ৰবাহৰ SI একক হ'ল এম্পিয়াৰ,
আৰু 1 এম্পিয়াৰৰ সংখ্যা এনেকৈ দিব পাৰোঁ আমি একেটা চাচতে হৈ যাব ইয়াতেই এইডাল তাৰৰ মাজেৰে ধৰা কিমান কাৰেণ্ট গৈ আছে আমি নাজানো কিমান বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে নাজানো কিন্তু আমি ইয়াত মন কৰিছোঁ এই প্ৰস্থচ্ছেদটোৰ মাজেৰে প্ৰস্থচ্ছেদটো ইয়াত বুলি কথা নাই আমাৰ নিজৰ ইচ্ছামতে যেনে তেনে ল'ব পাৰোঁ এই প্ৰস্থচ্ছেদটো বা লম্বচ্ছেদটো মাজেৰে 1 ছেকেণ্ডত যদি 1 কুলম্ব আধান পাৰ হৈ যায় তেতিয়াহ'লে প্ৰবাহক আমি 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈ থকা বুলি ক'ম পৰিবাহী তাৰ এডালৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ'লে পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহক 1 এম্পিয়াৰ প্ৰবাহ বোলে প্ৰবাহ চালিত পৰিবাহী এডালৰ যিকোনো লম্বছেদৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ'লে পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহ হ'ব 1 এম্পিয়াৰ আকৌ ঠিক তেনেদৰে 1 ছেকেণ্ডত 2 কুলম্ব আধান পাৰ হৈ গ'লে পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহ হ'ব 2 এম্পিয়াৰ 1 ছেকেণ্ডত 3 কুলম্ব আধান পাৰ হৈ গ'লে পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহ হ'ব 3 এম্পিয়াৰ এনেকৈ আমি প্ৰবাহৰ সংজ্ঞাও দিয়ে বিদ্যুৎ প্ৰবাহ কাক বোলে যদি সোধে তেতিয়াহ'লে আমি ক'ব পাৰিম যে প্ৰবাহ চালিত পৰিবাহী এডালৰ যিকোনো লম্বছেদৰ মাজেৰে 1 ছেকেণ্ডত যিমান কুলম আধান পাৰ হৈ যায় তাকে পৰিবাহীডালৰ মাজেৰে চালিত বিদ্যুৎ প্ৰবাহ বোলে কি ক'ম যে প্ৰবাহ চালিত পৰিবাহী এডালৰ যিকোনো লম্বছেদৰ মাজেৰে 1 ছেকেণ্ডত যিমান কুলম আধান পাৰ হৈ যায় তাক পৰিবাহীডালৰ মাজেৰে চালিত বিদ্যুৎ প্ৰবাহ বোলে বিদ্যুৎ প্ৰবাহৰ এছআই একক হ'ল কুলম ইয়াৰ পিছৰখিনি নেক্সট ভিডিঅ'টোত দি আছোঁ ধন্যবাদ